এই ৰেচিপিটো পেট ভৰাৰ বাবে নহয়, যেতিয়া আমাৰ মুখৰোচক ভোক লাগে, মানে পেটত ভোক নাথাকে, মুখতহে কিবা এটা খাবলৈ মন যায়, সেইকাৰণে এই ৰেচিপিটো। আৰু ইয়াত মই 2 কাপ মুড়ি লৈছোঁ আৰু মুড়িত মই অলপ পানী দি দিছোঁ। পানী দি পেলাই আৰু অলপ দেৰি মানে এই ধৰণে হেৰি কৰিম, তেতিয়া এইখিনি মানে অলপ কোমল হৈ যাব আৰু তেতিয়া ধুনীয়াকৈ চেপি পেলাই এইখিনি মই উলিয়াই ল'ম। আৰু এয়া চাওক, এইখিনি অলপ কোমল হৈ গ'ল। তিয়াই থ'ব নালাগে, অলপ এই ধৰণে হাতেৰে প্ৰেছ কৰি কৰি এইখিনি হেৰি কৰি তাৰপিছত এই ধৰণে চেপি পেলাই আৰু চাওকচোন, এইখিনি ইমান ধুনীয়াকৈ জৰ্জৰীয়া পূৰা হৈ গ'লগৈ। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, তাতে মই অলপ মিঠাতেল দিছোঁ আৰু বাদাম কেইটামান দি লৈছোঁ। বাদামখিনি দিলেও খুব ভাল লাগে খাবলৈ। আৰু বাদামখিনি প্ৰথমতে ভাজি লৈছোঁ মই, কাৰণ এইখিনি কেঁচা বাদাম আছিলে। আৰু এতিয়া এইখিনি ভাজি পেলাই মই গোটেইখিনি নমাই লৈছোঁ। আৰু এতিয়া ইয়াত বাদামখিনি চব ধুনীয়াকৈ ভজা হৈ গ'ল। আৰু ইয়াত মই লৈছোঁ অলপ সৰিয়হ আৰু নৰসিংহ পাত দিছোঁ, দি পেলাই এইখিনি অলপ ভালকৈ ভাজি ল'ম। আৰু এইখিনি ভজা হোৱাৰ পিছত ইয়াত মই অলপ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ভালকৈ মই ভাজি ল'ম আৰু লগে লগে ইয়াত নিমখ অলপ দি দিম, তেতিয়া এইখিনি সোনকালে কোমল হৈ যাব। আৰু ইয়াত মই কেঁচা জলকীয়া দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ, অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। আৰু এইখিনিত অলপ মই টমেটো কেচাপ দিছোঁ। আৰু এইখিনি দি পেলাই খুব ভালকৈ মই লৰাই ল'ম। আপোনালোকে যদি ইয়াত কোনো বেলেগ চব্জি ব্যৱহাৰ কৰিব পাৰে, মই আজি একো ব্যৱহাৰ কৰা নাই। মই অকল তিয়াই থোৱা মুড়িখিনি দিছোঁ আৰু বাদাম দিছোঁ, দি পেলাই এইখিনি খুব ভালকৈ লৰাই ল'ম। গধূলি এই ধৰণে মেগী দিয়াৰ সলনি, চাওমিন দিয়াৰ সলনি আমি ল'ৰা ছোৱালীক যদি এই ৰেচিপিটো বনাই পেলাই দিওঁ, কিমান এইটো স্বাস্থ্যকৰ হয়, কিমান ভাল হয় ৰেচিপিটো। ল'ৰা ছোৱালীয়ে এইটো খায়ো ভাল পাব আৰু খুব সোনকালে হৈ যায়, ইমান সহজ হয়। আৰু এই ধৰণে এবাৰ বনাই ট্ৰাই কৰি চাবচোন, খুবেই ধুনীয়া হয় আৰু খুব সোনকালেও হয়। আৰু ইমান মানে কোনো বিশেষ বস্তু তেনেকৈ একো নালাগে। আৰু যদি চব্জি ব্যৱহাৰ কৰিব